শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার। লুইতর পাররে তুমি দেখালোরা, তুমি এত বুকু পাতি দিলা, ভারতীর নুমলি জিক বসা বলে। আৰু সেই মানে আপোনাৰ যিকেইজনে এই ঘটনাটো ঘটাইছে তেওঁলোকক উচিত তদন্ত ন্যায়ালয়ে দিব বুলি আমি আশা ৰাখিছোঁ। আৰু উচিত তদন্ত যদি তেখেতলোকৰ ওপৰত ব্যৱস্থা নলয় আইনগতভাৱে, তেতিয়া আমি গোটেই অসমত এটা উগ্ৰ ৰূপত এটা আন্দোলন গঢ়ি তুলিম। প্ৰণাম শহীদ প্রণাম ভাবিব নিশ্চিন্ত নোৱাৰা যি নিলোৎপল দাস আৰু অভিজিত নাথ প্ৰকৃতি প্ৰেমী, তেওঁলোক কৈছিলে প্ৰকৃতিৰ সৌন্দৰ্যৰ এটা উপভোগ কৰিবৰ কাৰণে। সঁচাকৈ আদিম যুগৰ মানুহতকৈও তেওঁলোক একেবাৰে নিৰ্লজ্জ নেকি? আদিম যুগৰ মানুহ যদি সাম্য জ্ঞান আছিলে তেওঁলোকৰ নাই। কাৰ্বিবিলাক মানুহ ইমানেই নিষ্ঠুৰ নাই, মানসিকতা জ্ঞান নাই। সঁচাকৈ খুব দুৰ্ভাগ্য। আমাৰ অসমবাসী ৰাইজৰ কাৰণে আমাৰ আস্থা নাইকিয়া হৈছে। অসমৰ নিজৰ অসমত আমাৰ নিজৰ আস্থা নাইকিয়া হৈছে। প্ৰকৃততে দোষীসকলক খুব কঠোৰভাৱে শাস্তি দিয়ক, আমি সেইটোৱে কামনা কৰিছোঁ। আমি দৈয়াংবাসী ৰাইজে সেইটোৱে কামনা কৰিছোঁ। ধন্যবাদ থাকিল, ধন্যবাদ। শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার। লুইতর পাররে তুমি দেখালোরা, তুমি এত বুকু পাতি দিলা, ভারতীর নুমলি জিক বসা বলে তুমি এত মৃত্যু বরিলা। শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার।